আমি ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ সন্তুলিত কৰে তাকে জানিবলৈ এই ভিডিঅ'টো বনাইছো। আমি কিতাপত থকা বিক্ৰিয়াটোকে ললো Fe plus H2O Fe3O4 plus H2 ইয়াতে আমি প্ৰথমতে ৰাসায়নিক সংকেতবোৰ একোটা একোটা বক্সেৰে বন্ধ কৰি ললো। এটো এই কাৰণে লোৱা হৈছে কাৰণ আমি মনত ৰখা উচিত যে ইয়াত থকা ৰাসায়নিক সংকেতবোৰত আমি কোনো সালসলনি কৰিব নোৱাৰো। যেনে ধৰা যদি আমি হাইড্ৰোজেন ইয়াত যদি হাইড্ৰোজেন আমি দুটা বৃদ্ধি কৰিব লগা হয় তেতিয়া হলে এটো কৰিব নোৱাৰো যে 2 পূৰণ 2 লিখি ইয়াতে 2 দুগুণ কিমান 4 গতিকে আমি ইয়াতে এনেকে H4 বুলি লিখিব নোৱাৰো। আমি যদি ইয়াতে 4 বৃদ্ধি কৰিব লাগে তেতিয়া হলে কৰিব লাগিব টুৱাইস H2 লিখিব লাগিব। অৰ্থাৎ আমি সহগ হিচাপে ইয়াতে লিখিব পাৰিম। তেতিয়া আমি কিমান 2 to 4 হ'ব গতি H কিমান টুৱাইস H2 বুলি আমি লিখিব পাৰিম। কিন্তু আমি H4 বুলি আমি লিখিব নোৱাৰো। এটো আমি লিখিব নোৱাৰো। আমি লিখিব লাগিলে এনেকে লিখিব লাগিব। অৰ্থাৎ এই বক্স কেইটা আমি সেই কাৰণে দিছো যে ইয়াৰ ভিতৰত আমাৰ কোনো ধৰণৰ সালসলনি কৰিব নোৱাৰো। গতিকে প্ৰথম অৱস্থাত আমি বক্স হিচাপে দি লব পাৰো। দ্বিতীয় কথা হ'ল আমি ইয়াতে থকা যিকেইটা মৌল আছে মৌলবিলাকৰ পৰমাণু সংখ্যা গণনা কৰিলো। প্ৰথমতে যেনে বিক্ৰিয়কৰ এইখিনি বিক্ৰিয়ক বুলি কওঁ ন আমি এইখিনি বিক্ৰিয়ক আৰু এইখিনি বিক্ৰিয়জাত পদাৰ্থ। গতিকে বিক্ৰিয়কৰ ফালে আমি কিমান আছে বিক্ৰিয়কৰ ফালে Fe আছে এটা, হাইড্ৰোজেন আছে ইয়াতে দুটা গতিকে ইয়াতে দুটা, অক্সিজেন আছে এটা গতিকে এটা। ঠিক তেনেকে ইয়াতে বিক্ৰিয়জাত পদাৰ্থত Fe আছে তিনিটা, হাইড্ৰোজেন আছে কেইটা দুটা আৰু অক্সিজেন আছে এটা কিমান চাৰিটা। অক্সিজেন আছে চাৰিটা। ইয়াতে অক্সিজেন চাৰিটা গতিকে হাইড্ৰোজেন হলে দুটা আৰু Fe তিনিটা আছে। এটা এটো হল দ্বিতীয় কাম। আমি প্ৰথমতে এনে বক্স বনাই ললো। দ্বিতীয়তে আমি কি কৰিলো ইহঁতৰ মৌল সংখ্যা মৌলটোত কিমান পৰিমাণৰ পৰমাণু আছে তাক হিচাপ কৰি ললো। এতিয়া আমি প্ৰথম এই বিক্ৰিয়ক বা বিক্ৰিয়জাত পদাৰ্থ দুটাৰ ভিতৰত যিটোতে ডাঙৰ যৌগ আছে অৰ্থাৎ এইটো আমি Fe3O4 এইটো এটা ডাঙৰ যৌগ। এই ডাঙৰ যৌগটো ললো। এই ডাঙৰ যৌগটো লৈ ইয়াৰে ডাঙৰ যিটো মৌল যিটোত পৰিমাণ যিটোত বেছি আছে ডাঙৰ মৌল মানে হ'ল যিটোত বেছি পৰিমাণে পৰমাণু আছে অৰ্থাৎ ইয়াতে অক্সিজেনৰ পৰিমাণ বেছি 4টা সেইটো লৈ ললো। অক্সিজেন 4টা এইটোক আমি বাছনি কৰি ললো। এইটো এই কাৰণে লৈছো ডাঙৰটোৰ পৰা কৰিলে আমাৰ সুবিধা হয় কৰিবৰ কাৰণে। গতিকে আমি অক্সিজেনটো লৈ ললো। এতিয়া আমি দেখিলো অক্সিজেন ইয়াতে 4টা আছে ইয়াতে তাৰ বিপৰীতে এটা অক্সিজেন আছে। গতিকে 4টা অক্সিজেনৰ বিপৰীতে এটা অক্সিজেন গতিকে ইয়াত 4 গুণ বৃদ্ধি কৰিব লাগিব। 1 into 4 4 গুণ বৃদ্ধি কৰিলে অৰ্থাৎ বিক্ৰিয়কৰ ফালে 4টা অক্সিজেন বৃদ্ধি কৰিব লাগিব। এতিয়াতো আমি এটো কৰিব নোৱাৰো যে H2O4 বুলিটো আমি লিখিব নোৱাৰো কাৰণ আমি এটো বক্স বনাই থৈছো আৰু বক্সৰ এটা কোনো সালসলনি নহয় বুলি কৈছো। গতিকে আমি কি কৰিব লাগিব আমি সহগ হিচাপে দিব পাৰিম 4 টো। গতিকে 4 টো আমি সহগ হিচাপে দিলে 4H2O হ'ব 4H2O। তেতিয়া সমীকৰণটো হ'বগৈ কিমান Fe plus 4H2O Fe3O4 plus H2 এইটোত অক্সিজেন ইয়াতে 4টা ইয়াতেও 4 আৰু 1 ইয়াতে 4 গুণ 4 গতিকে 4 গুণ 4 হৈ ইয়াতেও 4টা অক্সিজেন হ'ব ইয়াতেও 4টা অক্সিজেন থাকিব। এনেকৈ থাকিলে মানে 4 ইয়াতে 4 আৰু ইয়াতে 1 দুটা পূৰণ কৰা হয় গতিকে 4 আৰু 1 4 গুণ 4 গতিকে 4টা অক্সিজেন ইয়াতেও 4টা অক্সিজেন। আকৌ এতিয়া চালো ইয়াতে যদি 4 দুগুণ 8 হৈ গ'ল হাইড্ৰোজেনৰ পৰিমাণ 8 ইয়াতে আকৌ হাইড্ৰোজেনৰ পৰিমাণ আছে কিমান দুটা। গতিকে এই দুটা 8টা কৰিবৰ কাৰণে ইয়াতে কি কৰিব লাগিব 4 ৰে পূৰণ কৰিব লাগিব। এতিয়া আমিটো এনেকুৱা লিখিব নোৱাৰো ইয়াতে এনেকৈ লিখিব নোৱাৰো H8 বুলিটো লিখিব নোৱাৰো। গতিকে এই 4টো ক'ত দিব লাগিব ইয়াত দিব লাগিব। ইয়াত দিলে কি হ'বগৈ সমীকৰণটো হ'বগৈ Fe plus 4H2O Fe3O4 plus 4H2 গতিকে হ'বগৈ এটো হ'ব। এতিয়া আকৌ ইয়াতে দেখিলো ইয়াতে আমি যদি চাও আকৌ ইয়াতে কি দেখিম এতিয়া আকৌ হাইড্ৰোজেন হ'ল 8টা অক্সিজেন 4টা ইয়াতে অক্সিজেন 4টা হাইড্ৰোজেন 8টা কিন্তু Fe3 ইয়াতে 3টা আছে ইয়াতে আছে Fe এটা। গতিকে ইয়াতে একক 3 কৰিব লাগিব 3 গুণ কৰিব লাগিব। ইয়াতে 3টা আছে গতিকে ইয়াতে 3টা ভৰালে 3 আমি Fe3 লিখিব নোৱাৰো Fe3 টো লিখিব নোৱাৰো। গতিকে আমি লিখিব লাগিব কি 3Fe লিখিব লাগিব। গতিকে 3Fe লিখিব লাগিলে আমি কি কৰিব লাগিব
আমি 3Fe যেটো লিখিব লাগিব গতিকে আমাৰ মূল সমীকৰণটো হ'বগৈ কিমান 3Fe plus 4H2O Fe3O4 plus 4H2 দি আমাৰ হ'বগৈ এইটো হ'বগৈ আমাৰ মূল সন্তুলিত ৰাসায়নিক সমীকৰণ এইটোৱে হ'ব আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ গতিকে ইয়াতে Fe আছে ইয়াত তিনিটা গতিকে ইয়াতে আছে Fe তিনিটা তাৰপিছত হাইড্ৰজেন 4 into 2 8 আৰু ইফালে 4 into 2 8 আৰু অক্সিজেন আছে 4টা ইয়াতে অক্সিজেন 4 into 1 4টা গতিকে এইটোৱে হ'ব আমাৰ মূল সন্তুলিত ৰাসায়নিক সমীকৰণটো নিশ্চয় বুজি পাইছা আৰু পৰৱৰ্তী পৰ্যায়ত যিকেইটা আমি পাঠটোত আমি যিকেইটা পাম অনুশীলনীকে আদি কৰি যিমানকেইটা আমি সন্তুলিত ৰাসায়নিক সমীকৰণ পাম এই গোটেইবোৰ আকৌ পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম চাই থাকিবা ধন্যবাদ